Hi guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। আজি ঘৰত বহুত কাম আছে, তাকেই কৰো আপোনালোকক অলপ দেখুৱাও। আহক আজি ভিডিওটো আৰম্ভ কৰো। এইটো ৰুমৰ গোটেই সোফা কাপোৰ বেড কভাৰ গোটেইখিনি উলিয়াই লৈ ধুব লাগিব। এয়া তাকে উলিয়াই লবলৈ আহিলো। কাপোৰখিনি উলিয়াই ললো, লৈ ধুই লও। এয়া ৰমজান মাহ আহি পাইছে দিয়কচোন, তাকে মানে কামখিনি আগুৱাই লও। এনেও ৰমজান মাহৰ আগে গোটেই ঘৰ দুৱাৰখিনি ধুই সাফ চিকুণ কৰি পবিত্ৰ কৰি ললে ভাল লাগে। এইফালে আকৌ চাউলখিনি তিয়াই থৈছিলো ৰাতি, এতিয়া ৰ'দত দিছো জৰজৰীয়া হ'বলে। পিঠাগুৰি অলপ খুন্দিলো, এইখিনি কমকে খুন্দিছো। ৰোজা মাহৰ আগে মানে ইফতাৰৰ সময়ত লাগিব যিহেতু, তাকে মানে আগুৱাই থৈছো কামবোৰ। এনেকৈ কামখিনি কৰি থলে আগুৱাই থলে ভাল লাগে কাম কৰি। এইফালে ধনিয়া জিৰা আৰু গুৱামৰিখিনি মই ধুই শুকাই ভাজি এয়া গুড়া খুন্দিবলৈ ৰেডি কৰি লৈছো। মই এনেকৈ ঘৰত মছলা এইখিনি বনাই লওঁ, কাৰণ কিনাবোৰ যিমানে ভাল নিকিনক কিয় কিবাটো কেমিকেল থাকেই দিয়কচোন। আৰু ঘৰত খুন্দি ল'লে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল, আৰু পদ্ধতিটো সহজ যিহেতু মই খুন্দি লওঁ। এইখিনি ষ্টকত ৰাখিছো, আৰু ইফালৰ সৰু টেমাটো ডেইলি ইউজৰ কাৰণে লৈছো। মই আগতো ভিডিও এটা আপলোড কৰিছো মছলা মই কেনেকৈ বনাও, আপোনালোকে যদি দেখা নাই সেইটো ভিডিও চাই ল'ব। এতিয়া এইখিনি মই থওঁ, বাকি আৰু বহুত কাম আছে। ৰমজান মাহৰ আগে মানে বহুত কাম মই এনেকৈ আগুৱাই থওঁ, চাফ চিকুণ কৰাটো থাকেই। এতিয়া টেমা চেমা এইবোৰ মই মানে আগত ৰোজাৰ আগত চাফ চিকুণ কৰিম বুলি এইকেইদিন কৰা নাই, তাকে লেতেৰা হৈ আছে, এইবোৰ ধুব লাগিব। গোটেইখিনি টেমাত উলিয়াই লওঁ, উলিয়াই ধুব লাগিব। পাকঘৰৰ অৱস্থা নাই, চাফ চিকুণ কৰি লওঁ। মকৰা জাল ভাঙিব লাগিব, মচিব লাগিব ঘৰ দুৱাৰখিনি। এতিয়া এইখিনি উলিয়াই ধুনীয়াকৈ মাজি ধুই ৰ'দত শুকাব লাগিব, তাকে উলিয়াই ললো। লৈ চাফ চিকুণ কৰি লওঁ বোলো। মানে ৰোজা মাহৰ আগে যিমান পাৰো মানে মই কাম আগুৱাই থবলৈ বিচাৰো। এয়া গোটেইখিনি মাজা ধোৱা কৰি লওঁ। মই ৰমজানৰ আগত যিমান পাৰো ঘৰটোতো চাফ চিকুণ কৰিয়ে লওঁ। তাৰ উপৰি মানে সৰু সৰু বস্তুবোৰ যা যোগাৰ কৰি মই গেছৰ ওচৰতে ৰাখো, যাতে ইফতাৰ কৰা সময়ত মানে ৰন্ধা বঢ়া কৰা সময়ত অসুবিধা নহয় বা বিচাৰিবলগীয়া নহয়। হাত মাৰোতে যাতে পাই যাওঁ, মানে বস্তুখিনি একেবাৰে কাষতে লওঁ। তেনেকৈ ৰেডি কৰি সৰু সুৰা কিছুমান কাম থাকে যিখিনি মই আগতীয়াকৈ কৰি ৰেডি কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। সেয়েহে মানে আজি গোটেই কাম উলিয়াই লৈছো, কৰি লওঁ। আপোনালোককো দেখুৱাম, আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাব। আপোনালোকে ৰমজানৰ আগত ৰমজানৰ বাবে কেনেকুৱা ধৰণৰ জাল যোগাৰ কৰে কমেণ্টত জনাবচোন। আৰু ৰমজান অহাৰ লগে মানে পৰিৱেশটো কিমান মানে চেঞ্জ হৈ যায়, কিমান ভাল লাগে নহয়নে বাৰু? গোটেইখিনি টেমা ধোৱা হৈ গ'ল। এতিয়া এইখিনি মই ছাটৰ ওপৰত এনেকৈ উলটাই দি শুকাবলৈ দিছো। এইফালে আকৌ নৰসিংহ পাত আৰু এইখিনি শুকান মাছ ৰ'দত দিছো। নৰসিংহ পাত মই এনেকৈ শুকাই ষ্টকত ৰাখো, কাৰণ এতিয়া খৰাং পৰিছে যিহেতু গছত পাত নাই। এইফালে সেইখিনি শুকুৱালৈকে ৰ'দৰ পৰা কাপোৰ কানিখিনি লৈ আহিলো। কুচনখিনি ৰ'দত দিছিলো যিহেতু, সেইখিনিও লৈ আহিলো। আনি ৰুমটো চাফ চিকুণ কৰি ললো, যিহেতু মচিলো, মকৰা জাল ভাঙিলো। এতিয়া ভাবিছো এইখিনি বাঢ়ি ৰুমটো চিজিল কৰি দিওঁ। এইফালে সেইখিনি চিজিল কৰালৈকে আকৌ টেমাখিনিও শুকাই গ'ল। এতিয়া এইখিনি উঠাই লওঁ, ভিতৰত লৈ যাওঁ। আকৌ এইখিনিও সামৰিব লাগিব, ভৰাব লাগিব, তাকে এইখিনি এতিয়া লৈ যাওঁ। ইয়াতে আনি থৈ দিছো, কাৰণ এতিয়া নাখামৰো। বজাৰ আনিব এখেতে গৈছে, বজাৰখিনি একেবাৰে ভৰাই একেবাৰে মানে ভাজ কৰিম। তেতিয়ালৈকে মানে মই পাকঘৰৰ গোটেইখিনি চাফ চিকুণ কৰি দিলো। এইখিনি অলপ চিজিল লগাইছো। এইফালে আকৌ টেমা থোৱা ঠাইখিনি চাফা কৰি থৈ দিছো। ওপৰৰখিনি গোটেই চাফ চিকুণ কৰিলো, কৰি আকৌ সজাই লৈছো। এইটো চাইডে বজাৰ আনালৈকে ৰুমটো চাফা হৈ গৈছে। এয়া দেখিছেনে, গোটেই ইটো মূৰৰ পৰা সিটো মূৰলৈ চাফ চিকুণ কৰিলো। মকৰা জাল ভঙা, ঘৰ মোচা, কাপোৰ কানি ধোৱা, তেনেকৈ সৰু সুৰা যিমান কাম আছে মানে গোটেইখিনি কৰিলো, কৰি আজৰি হৈছো। ৰমজান মাহ বুলি ক'লে মানে কিবা এটা নতুন হ'লে ভাল লাগে। সেয়েহে মই ইয়াত টেবুল কভাৰ, সিটো টেবুলৰ কভাৰ আৰু ইফালে বেড কভাৰ এইখিনি চেঞ্জ কৰি দিছো। নতুন কিবা এটা ভাল লাগে নতুন হ'লে, তাকে দেখিছেনে কি ভাল লাগি আছে এতিয়া মনটো।
এইফালে এখেতে ৰোজা মাহৰ প্ৰয়োজনীয় গোটেইখিনি বস্তু লৈ আহিছে তাকে ভাবিছোঁ টেমাত ভৰাই লওঁ ভৰাই একেবাৰে ভাজ কৰিম তাকে বজাৰখিনি এতিয়া সামৰি লওঁ মানে চুজি আটা যিখিনি বস্তু থাকে চালিবলগীয়া চালি জাৰি বাছি মানে এনেকৈ টেমাত মই একেবাৰে ভৰাই লওঁ তেনেকৈ মানে ভৰাই ল'লে ভাল লাগে আৰু কাম কৰিলে বিচাৰোতে মানে ল'ব পৰা যায় ইউজ কৰিব পৰা যায় তাকে গোটেইখিনি বস্তু ৰেডি কৰিলোঁ ৰেডি কৰি ভৰালোঁ এয়া গোটেই চাফা হৈ গৈছে দেখিছেনে ৰুমটো ইয়াতে মই কাপোৰ এখন পাৰি থওঁ কাপ প্লেট অলপ সৰু বস্তুখিনি ধুই মানে উলটাই থ'বলৈ শুকাবলৈ এইটো সেতে টেমা চেমাখিনিও ৰেডি হৈ গ'ল গোটেই মানে ভাল লাগি আছে এতিয়া পাকঘৰটোত সোমাই এইফালে মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইটো সাইডে মানে মই গোটেইখিনি ষ্টকৰ বস্তু থওঁ আৰু এইফালে মানে ইউজ কৰোঁ যিহেতু ডেইলি যাতে গেছটো ওচৰতে এনেকৈ হাত দিওঁতে পাওঁ তাকে মানে মই ৰেডি কৰি থওঁ যেনে কমকৈ তেজপাত ইয়াতে কিচমিচ ইফালে হেৰি এইবিলাক বগা সৰিয়হ লং ইলাইচি যিবোৰ মানে লাগি থাকে এইখিনি জেগাত গোটেই মছলা সেইখিনি অলপমান ষ্টকৰ মছলা আৰু এইখিনিত কমকৈ ভৰাই লৈছোঁ এনেকৈ ৰেডি কৰি লৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব মই এনেকৈ লওঁ আপোনালোকে কেনেকৈ লয় বা কেনেকৈ ৰোজাৰ আগত কাম কৰে মোক কমেন্টত জনাব এতিয়া ভাবিছোঁ ৰন্ধা বঢ়াত যাওঁ এয়া ফালা মাটিৰ মাহ অলপ আছিলে তাকে ভাবিছোঁ দালি বনাওঁ এইখিনি মই সিম্পলকৈ বনাম এয়া মই ইলাইচি এটাহে লৈছোঁ বেছি নিদিওঁ আৰু এইটো মোৰ নতুন কুকাৰ সিটো কুকাৰ অলপ বেয়া হৈ গৈছে যিহেতু নতুনকৈ আনিছিলোঁ ৰমজান আহিছে বুলি ডেইলি বাচনো বহুত লাগে দিয়কচোন এইখিনি এতিয়া সিজিবলৈ দিম লং দিয়া নাই মানে ডালচিনি অলপ আৰু ইলাইচি এটাই দিছোঁ বেছি দিয়া নাই জলকীয়াও মই গোটাই দিছোঁ দি অলপমান নিমখ হালধি জিৰা দি সিজিবলৈ দিম এয়া দালি আমাৰ ৰেডি দেখিছেনে কালাৰটো ইমানো ধুনীয়া নহয় কিন্তু খাবলৈ বহুত টেষ্টি হয় মই এনেকৈ খাই বৰ ভাল পাওঁ আপোনালোকে কেতিয়াবা ট্ৰাই কৰিবচোন খাবলৈ বহুত ভাল হয় আৰু অলপ বগৰী আছিলে তাকে ভাবিছোঁ আচাৰ বনাই লওঁ জ্বলা আচাৰ বনাম মই বগৰীও কম যিহেতু আপোনালোকৰ ৰেচিপিটো নেদেখুৱাও আৰু এয়া অলপ ইলাইচি আৰু ডালচেনি লৈছোঁ এইখিনি মানে কমকৈ লৈছোঁ মই মিক্সিত দি গুড়া কৰি সৰু টেমাটোতে ভৰাই ল'ম যিহেতু ডেইলি ইউজৰ কাৰণে যাতে খুন্দি থাকিব নালাগে তাকে গুড়া কৰি ৰেডি কৰি লৈছোঁ 4-5 দিন যাবকৈ পাছত আকৌ কৰি ল'ম অলপতো সময় বাচিব তাকে ৰেডি কৰি লওঁ এইখিনি বাদাম আছে বাদামখিনি ভাবিছোঁ গুচাই লওঁ গুচাই মানে ধুনীয়াকৈ চাফ চিকুণ কৰি টেমা ভৰাই ল'ম এয়া ইফতাৰৰ সময়ত চুজি চেৱৈ যিহেতু বনোৱা হয় ডেইলিনো কোনে গুচাই আকৌ হেৰি সময়ো লাগে দিয়কচোন ৰোজা ৰাখি গাটো বেয়া লাগি থাকে ইমান কাম কৰিবলৈ মন নাযায় সেয়েহে এতিয়া গুচাই পেলাই টেমা ভৰাই ল'ম যাতে প্ৰয়োজন হোৱাৰ লগে লগে মই দিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ তাকে এতিয়া এইখিনি গুচাই আছোঁ মই পৰাপক্ষত এনেকুৱা সৰু সৰু কাম কিছুমান মানে আগতীয়াকৈ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ আগতেতো মই নহৰু আদা দুইটা মানে সমান পৰিমাণে লৈ গুচাই মিক্সিত হেৰি কৰি পিচি থৈ দিওঁ আজিকালি তেনেকৈ নথওঁ এইবাৰ ভাবিছোঁ তেনেকৈ নাৰাখোঁ খাব নালাগে তেনেকৈ এতিয়া বাদাম গুচাই মানে মোৰ হাত বিষাই গৈছে তাকে ভাবিছোঁ এইখিনিয়ে হ'ব বাকীখিনি থৈ দিওঁ এতিয়া ৰঙা বাকলিটো এৰুৱাই মানে চাফা কৰি লওঁ এয়া দেখিছেনে চাফা হৈ গৈছে বগা হৈ গৈছে কিমান ধুনীয়া এতিয়া এইখিনি টেমা ভৰাই লওঁ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আজিলে ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলে ইমানে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম